Good morning everyone. সকলোৱে দিনটো শুভ হওক। আজি মই পল্লৱী নতুন নতুন মেখেলা চাদৰ কেইজনমান হৈতে আকৌ ভিডিও লৈ আহিছো। আজি আপোনালোকে পাব মাত্ৰ 280 টকাৰ মেখেলা চাদৰ। হয়, ঠিকে শুনিছে কিন্তু ভিডিওটো শেষলৈ চাবলৈ নাপাহৰিব। ইফালে আহকচোন। হয়, মই আপোনাকে কৈছো। আপুনি যেটা আহিছে মোৰ পৰিয়াললৈ, মই পৰিয়াল বুলিয়ে কৈছো। ইউটিউব চেনেলটো মোৰ পৰিয়ালে হয়। সেইকাৰণে কাষত থকা ঘণ্টাটো বজাই থৈ যাবলৈ নাপাহৰিব দেই। আজি মই লৈ আহিছো প্ৰথমতে নতুন কালেকচনৰ কেইটামান পুৰা খুবেই ধুনীয়া হয়। এইবোৰ ৰেডি আছে সম্পূৰ্ণভাৱে মেখেলা আৰু চাদৰ। দেখছেনে দহি কৰা আছে, লগতে চাদৰখন খুবেই ধুনীয়া হয়, ননী হয়। ননী চাদৰ আপোনালোকে খুবেই ধুনীয়া পাই আছে পাৰ্পল কালাৰ। লগতে সাইড এইটো মাজৰ ভাগটো হৈছে মুগাৰ কালাৰ। যেটো ঘি কালাৰ টাইপৰ হয় চাদৰটো সম্পূৰ্ণভাৱে হোৱাইট নহয়। ঘৰ দিয়া থাকিব দীঘল দীঘলকৈ যেটো ঘৰ দিয়া থাকে তেনেকুৱা হয়। চাদৰখন ৰেডি আছে, লগতে মেখেলাখনো ৰেডি থাকিব। মিক্স টছৰ মেখেলা হয়, সম্পূৰ্ণভাৱে ৰেডি আছে। দেখিছেনে বুটা কেইটা খুবেই ধুনীয়া হয়। লগতে এইটো হৈছে ব্লাউজ পিচটো। ব্লাউজ পিচটো চিলাই ল'ব লাগিব আপোনালোকে। বাকীখিনি গোটেইখিনি ৰেডি কৰা আছে। অনলি 1100 টকা লাভ কৰি আছে এই জোৰাটো। লগতে আৰু এটা কালাৰ লৈ আহিছো মই, অৰেঞ্জ কালাৰ। ইয়াৰে বেলেগ বেলেগ কালাৰ পাই যাব। আপোনালোকে মোক হোৱাটছএপত কণ্টেক্ট কৰিলে হ'ল স্ক্ৰীনত দিয়া নম্বৰত। তো অৰেঞ্জত থাকিব। চাদৰ সম্পূৰ্ণভাৱে ৰেডি আছে। এনেকৈ মাজত বুটা থাকিব। গোটেই গাটোতে মাজত এনেকৈ বুটা থাকিব। লগতে এখন হৈছে মেখেলাখন। এখন মেখেলাখনো থাকিব এনেকৈ আঁঠু তললৈ বুটা। খুবেই ধুনীয়া লাগিছে। দেখিছেনে ডিজাইনটো? মই ওচৰৰ পৰা দেখাই দিছো। এইটো হৈছে ব্লাউজ পিচটো। লগতে মই বুৱা কাপোৰ বহুতে বিচাৰি আছে, বহুতে এবাৰ চেলিং হৈছে বুৱা কাপোৰৰ। যেহেতু গৰম আহি আছে, বুৱা কাপোৰৰ মই ডিজাইন লৈ আহিছো। এইকেইটা ডিজাইন আহিছে নতুনকৈ। বাকী বুৱা কাপোৰ মোৰ তাত সম্পূৰ্ণভাৱে এভেইলেবল থাকে। আপোনালোকে বিচাৰিলে পাই যাব। এবাৰ বুৱা কাপোৰ চেল বহুত হৈছে। এইটো হৈছে এছ কালাৰ হয়। লগতে এনেকৈ থাকিব ব্লেকত, মাজত ৰেড কালাৰ, লগতে গ্ৰীণ কালাৰ বুটা বসা হৈছে। এখন চাদৰখন মাজত এনেকৈ বুটা থাকিব। সম্পূৰ্ণভাৱে তাঁতশালত বোৱা হয়। এইটো মাটিশালত বোৱা বুলি কয়। এখন হৈছে মেখেলাখন। মেখেলাখন এখিনিলৈ বুটা থাকিব। আৰু এইটো হৈছে ব্লাউজ পিচ। ব্লাউজ পিচ লগতে সাইড পটিও দিয়া হৈছে। জোৰা লৈ আহিছো মই। এনেকৈ থাকিব ফিক্স পটি সাইডত। একেবাৰে মাটিশালত বোৱা হয়। এনেকৈ ফিক্স পটি আছে। দেখিছেনে সৰু সৰুকৈ বুটা দি দিছে ফিক্স পটি। কাৰণ চাদৰখন এইটো চাদৰখনৰ আঁচল হয়, খুবেই ধুনীয়া হয়। লগতে গোটেই গাটোৰ মাজত এনেকৈ বুটা থাকিব। হাতৰ কাম হয় এইবোৰ। এইখন হৈছে মেখেলাখন। মেখেলাখনো খুবেই ধুনীয়া হয়। একদম সম্পূৰ্ণ আঁঠুলৈ বুটা দিয়া হৈছে। ইয়াৰে ব্লাউজ পিচ নাপাব আপোনালোকে। যেহেতু বোৱা কাপোৰ, আপোনালোকে ৰেড কালাৰ ব্লাউজ পিন্ধিলেও খুবেই ধুনীয়া লাগিব। আৰু এটা মই বেলেগ ডিজাইনৰ লৈ আহিছো আপোনালোকৰ ওচৰলৈ মেখেলা চাদৰ। এইটো হৈছে সিলভাৰ গুণৰ কাম কৰা আছে। গোটেই হেভি ডিজাইন হয়। সম্পূৰ্ণভাৱে পাৰ্পল কালাৰ বুটা আছে। সিলভাৰ পাৰ্পল কৰা আছে। দেখিছেনে মাছ ভাগ হ'ব। এইটো মাছ ভাগত এনেকৈ হেভি বুটা হ'ব, হেভি ডিজাইন হ'ব। চৰি, লগতে এইকেইটা মাজত গোটেই গাটোতে অভাৰ বুটা আছে এনেকৈ পাৰ্পল কালাৰৰ। এইটো হৈছে চাদৰখনৰ আঁচল। খুবেই ধুনীয়া হয় জোৰাটো। এইকেইটা হৈছে সাইড পটি। সাইড পটি কেইটা দেখিছেনে সিলভাৰ কালাৰ লগতে পাৰ্পল কালাৰত ডিজাইন কৰা হৈছে। আৰু এইখন হৈছে মেখেলাখন। মেখেলাখন আঁঠু তললৈ থাকিব এনেকুৱা ডিজাইন। সিলভাৰ আৰু পাৰ্পল কালাৰ আছে। লগতে এইটো হৈছে ব্লাউজ পিচ। ব্লাউজ পিচতো সিলভাৰ কালাৰ ধুনীয়াকৈ দিয়া হৈছে। দেখিছেনে এটাকৈ ডাঙৰকৈ আপোনালোকে ডিজাইন দি বনাব পাৰিব। এবাৰ মই 280 টকীয়া যেটা আপোনালোকে লৈ আছে চাবলৈ 280 টকীয়া মেখেলা চাদৰ লৈ আহিছো। আজিকালি মেখেলা এখনে নাপায় হয়নে 280 টকাত। কিন্তু মই এটা জোৰা লৈ আহিছো।
সূতাযোৰা খুবেই ধুনীয়া হয় 280 টকাত আপোনালোকে লাভ কৰি আছে এখন হৈছে মেখেলাখন আৰু এইটো ব্লাউজ পিচটো দিয়া হৈ আছে মেখেলাখনৰ লগতে কাপোৰটো 280 টকাত আপোনালোকে ভালে পাই আছে খুবেই ধুনীয়া কাপোৰ হয় দেখিছেনে একদম সফট আপোনালোকে ওচৰ পাজৰ পিন্ধি যাব পাৰিব লগতে চাদৰখনৰ দহি কৰা থাকিব নেকৈ আপোনালোকে ডাইৰেক্ট পিন্ধিলে হ'ল মেখেলাখন চিলাই পিন্ধি 280 টকাত লাভ কৰি আছে লগতে এটা কালাৰ মই দেখাই দিছো এইটো এটা খুবেই ধুনীয়া কালাৰ হয় এইটো এটা কালাৰ পাই যাব লগতে ভিডিও আপোনালোকে মোৰ দোকানলৈ আহক আৰু কমত পাব আপোনালোকে শিপিং চাৰ্জটো মাইনাছ হৈ যাব মেখেলা চাদৰবোৰ ইয়াৰ পৰা অনলাইন ল'লে আপোনালোকে ফি শিপিং চাৰ্জটো এড হৈ থাকে ভিডিঅ'টো শেষ হ'লে চাবৰ বাবে বহুত বহুত ধন্যবাদ